গরু ঘুরাত হে কিবা সোণাৰ গহনা চনা লাগি আহিছে এই কাকাই এই ৰাস্তা দি আহা মানুহ ৰাস্তা দি যাই থাক এই মানুহ গিলাকৰ বুকখান ফালি ভিডিঅ' এখন উলিয়াব চেষ্টা নকৰিবিচোন বেজাই দুখত আছো এই শালপতি হবা লাগি এখন ঘৰৰে দুটা জিয়া লাগে কোনো ফালে নিমিলে কাবাৰ যদি জিয়া আছে আকৌ এটা লিকিৰা থাকিলে এটা জিয়া কোনো ফালে নিমিলে কাকাই এই ৰাতিপুৱাই উঠি এই ফেচবুক খান খোলো তাতেও কিজানি পাওঁৱে একে ঘৰৰে দুটা জিয়া পিছে নাই তাতেও নাপায় মানিন্দ এইখান আকৌ কি বুক হে এখন বুকত আকৌ সেই দুটা জিয়া পায় হেৰি মানিন্দ এনেকুৱা বুক এখন মোকো আনি দিবিছো কিজানি সেই বুঢ়া বয়সত ময়ো কিবা দুটা চাব পাৰো এই মাছটো খাই এই ৰাস্তা দি আহা মানুহ ৰাস্তা দি যাই থাক এই ফেচবুক নাজানা মানুহ টেমা নাখেবি চৰকাৰ হলেনি অলপ চবেই হলেনি তোৰ বাৰু হজমটো কমছি তোৰ ৰিয়েল কৰিব কি চৰকাৰ হলেনি লগত আকৌ হজমৰ কথা কি আহে কথা আছে কি কথা কৈ তই দোকানলৈ গৈছা নে গৈছো তো চুলা পকেট কেইটা হৈছা নে দেখছো এনে আগতে আছিল 6টা এতিয়া 7টা এই পৰিৱৰ্তন এই খাৰ খোৱা অলপ ওপৰত চিন্তা কৰ কিহৰ তহঁতে হস্পিটেল আহি 6টা ঠাইত 7টা মাথা মাৰি আছা এখনৰ কি ঘটি আছে গম পাইছা না গমটো পোৱা নাই ঘৰখন লুণ্ঠন হৈ আছে আৰু এই আমাৰ গাঁৱৰ চিয়াইকেইটাই পানী আম্মা যাওঁতে হেলমেট পিন্ধি যাব লাগে অলপ চিন্তা কৰছনে তহঁত কিন্তু ডাঙৰ ধোফা ফটিত ভাই এই 34 ভাই নহয় 34 ভাই 34 বাদ দিছো কিবা এটা 30টো 34 বুলি কবি ভাই কিবা এটা 30 বেয়া কৈ দিব চালা গাঁৱৰ চহৰৰ বহুত ঘৰখন হৈ আছে এই খাৰ খোৱা হাত ঘৰখন নহয় ঘৰখন কিবা এটা কৈছোতো ঘৰখন নহয় ঘৰখন পানীয়ে মাতিছে বহিছে পানী মাত্ৰ হাতে আছো যাম ৰেডি যাব লাগিব দুটা আছে বোলে খবৰ লৈছো মই দুটা নহলে নাযাওঁ নাই মই দিছো আছে বোলে দে যাম দে ওলাই থাকিম না চিন্তা নকৰিবি দে অলপ ভালকে ওলাই দিয়া আজি ভাত নিদি ওলাম যা বহা ক'ত যাম নে ক'ত যাবি তই আমাকো লগত লৈ যাবিচোন ৰখে এই পানীয়ে মই সৰুপে লগাইছিলো দেখা দিনত ভাবছিলো এই এখন ঘৰৰ দুটা আছে মানে আমি শালপতি পাতিম বুজিছে শালপতি এই বহা তই কিন্তু যদি বিয়া পাতা ডাঙৰটো বিয়া কৰবি দেই তেতিয়াহ'লে ফুলখিলে মৰমটো পাবি আৰু পানী কিন্তু বেলেগ বস্তু দেই ই কিন্তু ডাঙৰটো আগতে বিয়া কৰাব এইটো কথা অলপ চিন্তা কৰবি পাহি কি দিন পৰিলে ভাই আমাৰ পানী এনবা গেলো হেলমেট পিন্ধি যাব লাগিব ভাই আমি লিফট কাটল এনে লব লাগা হয় চৰকাৰ বলে কিবা নম্বৰ দিছে সেই সময়ত কি কৰবি বলবি না তাই খাবা লাগে বাইদেউ খাবা লাগে দুটাই চাহ খাবা লাগে কি কি নালো বিয়াৰ তো বিয়া দিবা লাগে আমাৰ দুটাই কিন্তু বেলেগ বস্তু দেই আমি আৰু কিবা খাবা লাগে হেলমেট পিন্ধি চৰকাৰ কিবা ব্যৱস্থা কৰিব নহয় মামা মামা ও লগাই ঐ হিয়া নেকি ঐ ভাই লৈ হিয়া আছে ঐ ভাই মালতী অলমান এইফালে আছোন
সন্ধিয়া নাহিল দেখোন আহা মানুহ এটা চাবৰ কাৰণে হয় মালতী তুমি মানে সদায় বন্ধ কৰিব ৰাখা বৰ ডাঙৰ সমস্যাত পৰিলো এই মই বেমাৰী মানুহটোক চিনি থকাটো দিছা আৰু সেই ঐ মিঠা পাইছে ন উপায় নাই কি কৰিবি কিমান বুজি কি কৰিবি এটাই কথা সিদিনা সেই ধনেশ্বৰ আহিছিল তাকো এইটো কৰ্ম কৰিছে বুজিছা নাই এতিয়া চাওক বেমাৰী হ'লেও চেনি থকা খাব লাগে তই চেনি নোহোৱা খাই যাব লাগিলে উপায় নাই দুখীয়া ঘৰে কুকুৰ আহিছিল উপায় নাই খা তহঁতৰ সেই চুগাৰ শিমূৰত যি কি কৰি ভাই এই পৰিৱৰ্তন হ'ল আকৌ এইবাৰ ভাই লৰাই গাঁৱৰ মূৰৰ মানুহ ঘৰ এটা ললো আৰু বৰ ডাঙৰ অপৰাধটোতো কৰা নাই নহয় এই কি কয় গাঁৱৰ কাষেৰে বাজে মানুহ ল'ব লাগে আৰু জাকা টাকা সোধাম হয়তো হয় মানে কি কৰিব উপায়টো নাই সিও চেষ্টা এটা চলাই আছে জিয়া এটা লাগে আকৌ এইটো বুলি লিখিলে হ'ল দে বাৰু হেৰি হ'ল নহয় এই চাহখিনি কিন্তু খাই বৰ ভাল লাগিল তলত দিনটো গাঁঠিয়ে গেলি মই কিন্তু বৰ সোৱাদ লাগিলে বাপা আৰে মই এতিয়া কিন্তু যাওঁ নাই ভাই এইয়া মালতী বুজিলি না বলেৰে নোৱাৰা কাম বুদ্ধিয়ে কৰিব পাৰি এতিয়া চাহো খোৱালো চেনি নহয় নে কি ক এই বাখান্দিয়া ইহ সুযোগ চামা এই হস্তিনাপুৰৰ ৰজাৰ ছোৱালী হৈ তহঁতে মানে দলঙে বুলে বহি পেলাই থাকা দেশত খবৰ নাপা পিছত বুঝবি বুঝিছা নমস্কাৰ আপোনালোকৰ মাজলৈ আহি আছে হালপতি তামোলপুৰৰ দুজন ল'ৰাৰ কাহিনী কিমান ৰ'দ দিব পাৰিছে নাজানো এইটো বহুত চেষ্টা কৰিছোঁ ৰ'দ দিবলৈকে আপোনালোকক সোমাবলৈকে আপোনালোকে চাব ইউটিউবত আপোনালোকে পাব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ